শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত লৈছে যে অসমৰ চৰকাৰী বিদ্যালয়বোৰত তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজীতে গণিত আৰু বিজ্ঞান পঢ়োৱা হ'ব। ইয়াৰ ফলত আমাৰ অসমীয়া মিডিয়ামৰ বা বড়ো মিডিয়ামৰ যিমান চৰকাৰী স্কুল আছে সেইটো অটোমেটিক্যালি 50% ইংলিছ মিডিয়াম হৈ যাব। কাৰণ এখন বিদ্যালয়ত 6টা বিষয় থাকে, তাতে ইংৰাজী আগৰ পৰা এটা বিষয় আছে। গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়োৱাৰ লগে লগে 6টা ছাবজেক্ট ইংৰাজীত হৈয়ে যাব, মানে 50% ইংলিছ মিডিয়াম স্কুল হৈয়ে যাব অহা বছৰৰ পৰা। গতিকে 50% ইংলিছ আৰু 50% অসমীয়া, 50% বড়ো আৰু 50% ইংলিছ, এইটো কনচেপ্টৰে চৰকাৰী বিদ্যালয়সমূহ বেছিদিন ভৰ্তি নাথাকিব। তাতে আকৌ হিন্দী আছে, তো অসমীয়া মাধ্যমৰ স্কুলত অসমীয়াতে মাত্ৰ এমাইলটো আৰু সমাজ বিজ্ঞানটো পঢ়িব, আৰু বড়ো মিডিয়ামতো একেই অৱস্থা হ'ব। গতিকে দুটা বিষয়ক লৈ পেলাই এটা মাধ্যম কেতিয়াও চলি থাকিব নোৱাৰে। গতিকে ডেফিনেটলি অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি তুলিবৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে, যিটো আমি বিৰোধিতা কৰিছোঁ। অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি এইটো গ্ৰহণ কৰা নাই। আৰু আমি ৰাইজৰ ওচৰত ৰাইজৰ সজাগতা মেল পাতি আমি একেবাৰে কোকৰাঝাৰৰ পৰা আজি শোণিতপুৰলৈকে আমি বিভিন্ন গোটেইখিনি জিলাত ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। আমি আমাৰ বুদ্ধিজীৱী, লিখক, সাহিত্যিক আৰু সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ লগত মত বিনিময় কৰিছোঁ, আৰু তেওঁলোকে মানে সকলোৱে চৰকাৰৰ এই সিদ্ধান্তক মানিব পৰা নাই বুলি আমাক অৱগত কৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলৰ এই সিদ্ধান্ত উঠাই লয়। আৰু লগতে ন' মোৰ প্ৰভিন্সিয়েলাইজেশ্যন অফ দি স্কুল বুলি কৈছে, অসমত আৰু কোনো বিদ্যালয় প্ৰাদেশিকৰণ নহ'ব। তো ইয়াৰ জৰিয়তে BTR চুক্তিৰ 6.3 ক্লজটো নটছাট কৰা হৈছে। আৰু লগতে আমাৰ মানে বড়োলেণ্ডৰ BTRৰ বাহিৰত বড়ো অধ্যুষিত অঞ্চলত বহুত মানে বেচৰকাৰী অৰ্থাৎ ভেঞ্চাৰ বিদ্যালয়বোৰ আছে, সেইখিনি প্ৰাদেশিকৰণ নকৰিলে এই ৰাইজক মানে আকৌ বহু বছৰ পিছুৱাই দিয়া হ'ব। গতিকে এই চৰকাৰৰ সিদ্ধান্তক আমি বিৰোধ কৰিছোঁ। আৰু লগতে প্ৰতিখন জিলাৰ 10খনকৈ মিক্স মিডিয়াম স্কুলত আকৌ ইংৰাজী মাধ্যমটো জাপি দিব বিচৰা হৈছে। এই কথাটোক আমি মানি ল'ব পৰা নাই। আৰু আন এটা সিদ্ধান্তৰ জৰিয়তে অসম চৰকাৰে প্ৰতিজন বিধায়কক একোখনকৈ চৰকাৰী বিদ্যালয় মানে বিধায়কক একোখনকৈ চৰকাৰী বিদ্যালয় ইংৰাজী মাধ্যমলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে। ইয়াৰ ফলত আমাৰ সন্মানীয় বিধায়কসকলেও আমাৰ অসমীয়া মাধ্যমৰ বা বড়ো মাধ্যমৰ একোখন ভাল চৰকাৰী বিদ্যালয়বোৰ মানে CBSE ইংলিছ মিডিয়ামৰ ৰূপান্তৰিত কৰিবলৈ আগবাঢ়ি আছে। এই ক্ষেত্ৰত এই চৰকাৰৰ এই সিদ্ধান্তবোৰ ৰাইজে সহজভাৱে মানি ল'ব পৰা নাই। আৰু ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি বড়ো সাহিত্য সভা, অসম সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই ইয়াক মানে প্ৰত্যাখ্যান কৰিছোঁ।